গাইছ চাওক এই ৰঙিয়াৰ পৰা ডিমলৈকে আহোঁতে আমাৰ চাইকেলৰ চিট গোটেই খুলি পৰি গ'ল মাটিত চিট খুলি গাইছ মাটিত পৰি গ'ল চিট দি গ'ল গাইছ চিট ল'ব লাগে এতিয়া সো হে গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই নিউ ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ব্লগ ভিডিঅ'ৰ সৈতে গাইছ আজি মোৰ লগত আছে চাৰিজন ফ্ৰেণ্ড ইফালে আছে ইনামুল আৰু ইফালে তবিবৰ আৰু ইফালে মোৰ আছে আকাবুল আমি চাৰিজনে লগ লাগি ভাবিছোঁ কি আমাৰ ৰঙিয়া চুকেকোণ থকা গাঁৱে ভূঞে গৈ আপোনাক ধুনীয়াকৈ ৰাইড কৰি দেখুৱাম আজি গাইছ চাইকেল ৰাইড হ'বলৈ গৈছে গাইছ ভিডিঅ'টো আপোনাক প্ৰথমে শেষলৈকে চাব কোনো স্কিপ নকৰে আৰু মোৰ চেনেলটোত এনেকুৱা ধৰণৰ চাইকেল ৰাইডৰ ভিডিঅ' আহি আছে গাইছ এই সপ্তাহটো মই দিবলৈ চেষ্টা কৰিম আজি যাম আমি আমাৰ ৰঙিয়াৰ পৰা তিনিআলিৰ পৰা পুৰা ডিমুলৈকে যাম 16 কিলোমিটাৰ ৰাইড হ'ব গাইছ ভিডিঅ'টো আপোনাক প্ৰথমে শেষলৈকে চাই বহুত বেছি ইণ্টাৰেষ্টিং হয় চেনেল যদি কোনোবা নতুনকৈ চাই চেনেল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰিব বলক বেছি দেৰি নকৰে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ লেটছ গো গাইছ আমি এনেকৈ গৈ আছোঁ দেখিবলৈ পাইছে এই তিনিজন ফ্ৰেণ্ড আৰু মই এনেকৈ গৈ আছোঁ গাইছ গাইছ আমি আহি পাই গ'লোঁ এইখন আছে দেখিবলৈ পাইছে ৰঙিয়া ইকো পাৰ্ক ৰাস্তাৰে গাইছ গাইছ এতিয়া আমি এনেকৈ গৈ দেখিবলৈ পাইছে ব্ৰিজৰ তলেৰে আগৰ ৰাস্তা দেখিবলৈ পাইছে মই আগে গৈছোঁ চাইকেল চলাই গাইছ আমি ব্ৰিজৰ তলেৰে এই ৰাস্তাটো এনেকৈ চিধা যাম গৈ তাৰপিছত লেফ্ট ছাইড যাবলৈ লেফ্ট ছাইড গৈ তাৰপিছত গাইছ আৰু আছে সেইখিনি আছে আমাৰ হাউচক ব্ৰিজৰ তল এইটো হৈছে ব্ৰিজৰ তল গাইছ ব্ৰিজৰ তলেৰে এনেকৈ গৈছোঁ বম ৰাইডাৰ বেগী আকাবুল আৰু আমি এনেকৈ গৈছোঁ গাইছ ফাইনেলি আমি পাৰ হৈ আহিলোঁ ব্ৰিজৰ তলেৰে এইপাৰ গাইছ আৰু আমি যাব লাগিব এনেকৈ পূৰা চিধা গৈ থাকিব লাগিব চিধা গৈ আগৰ যিটো টাইৰিংটো আছে মছজিদটোৰ ওপৰত দেখিবলৈ পাইছে গাইছ এই মছজিদৰ সিটো চাইডে ৰাইট চাইডে সোমাব লাগিব ৰাইট চাইডে সোমাই লৈ এনেকৈ গৈ থাকিবলৈ চিধা গৈ থাকিলে আমি পাই যাম ডিমু গাইছ ডিমুলৈ যাম বুলি ওলাই আহিছোঁ যদি ৰাস্তাত কোনো ধৰণৰ অঘটন নঘটে যে আমি ডাইৰেক্টলি ডিমু পাই যাম 16 কিলোমিটাৰ গাইছ আমাৰ ঘৰৰ পৰা ক'বলৈ গ'লে 20 কিলোমিটাৰমান হ'ব গাইছ মই ডাইৰেক্ট 16 কিলোমিটাৰ বুলি কৈছোঁ কিন্তু নহয় আমাৰ ঘৰৰ পৰা 20 কিলোমিটাৰ 22 কিলোমিটাৰমান হ'ব গাইছ এনেকৈ আহিলোঁ আহি পাই গ'লোঁ আমি কি বুলি কয় এইখিনি বাৰ্মিজ ফিল্ড আমাৰ লেফ্ট চাইডে আছিলে গাইছ আৰু এতিয়া আমি পাই গ'লোঁ কলেজ গেট এই গেটটোক কয় কলেজ গেট বুলি আগত মই পঢ়া কলেজখন আছে গাইছ আমি সেই ৰাস্তাটোৰে যাবলৈ গৈ আছোঁ কিন্তু কি বা হয় গাইছ গৈ আছোঁ আমি এনেকৈ পেডেল মাৰি যাব লাগে আমি লেফ্ট চাইডে গ'লে আমি ধুনীয়াকৈ পাই যাম কিন্তু নাযায় বুলি কোনেও নাযায় লেফ্ট ফালে আমি চিধা ৰাইট চাইডে লৈ ল'লোঁ ৰাস্তাটো চিধা ৰাস্তাত এনেকৈ চিধা গৈ আগত লেফ্ট চাইড ল'ব লাগিব লেফ্ট চাইডে লৈ আমি সেই ৰাস্তাটো পূৰা চিধা গৈ থাকিলোঁ চিধা গ'লে আমি পাই যাম ডিমৌ গাইছ এই ৰাস্তাটো গ'লে পূৰা ফালিছোঁ গাইছ চাইকেল পূৰা ফালিছোঁ গাইছ গাইছ গৈছোঁ এনেকুৱাকৈ আৰু যাব লাগিব এই লেফ্ট ফালৰ ৰাস্তাটোৱে আগত এখন স্কুল আছে গাইছ বড়ো স্কুল নে কি বা স্কুল বুলি কয় নাজানো গাইছ মই চিনি পাওঁ আৰু জাষ্ট তাত এখন স্কুল আছে বুলি সেই টাৰ্ণিংটো ঘূৰাৰ লগে লগে দেখিবলৈ পাম এখন স্কুল গাইছ তাৰে পিছফালে যিবোৰ ফিল্ডবোৰ আছে ডাঙৰ ফিল্ডবোৰ সেইবোৰ আছে আমাৰ কলেজৰ ৰঙিয়া কলেজৰ ফিল্ড গাইছ এইখন দেখিবলৈ পাইছে আগত এইখন আছে কিবা স্কুল গাইছ আমি এনেকৈ গৈ আছোঁ আৰু পিছফালে আহিছে গাইছ আৰু এনেকৈ গৈ আমি পাম আৰু দিমো গাইছ 16 কিলোমিটাৰ ৰাইড প্ৰথমবাৰ গৈ লৈছোঁ ৰাইডটো চাইকেল ৰাইড 16 কিলোমিটাৰ আহিলোঁ চাগে 3 কিলোমিটাৰমান আৰু বাকী আছে বহুতখিনি ট্ৰেইন লৈ এনেকৈ গৈ আছোঁ গাইছ আমাৰ ৰঙিয়াৰ পৰা এই ৰাস্তাটোৰে গৈছোঁ খালি সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটিয়ে দি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে সেউজীয়াই
গাইছ আমি আহি কি গাঁও বুলি কয় এইখন পদুমকুঁৱৰী গাঁও আহিবলৈ গাইছ পদুমকুঁৱৰী গাঁও কাৰ্যালয় আৰু গাইছ গৈছোঁ এনেকৈ আমি কিমান বা সময় লাগে নাজানো গাইছ পুৰা পেডেল মাৰি মাৰি গৈছোঁ পুৰা ফুল জুচত গাইছ আৰু এইবোৰ ধুনীয়া পথাৰ আৰু ৰাস্তাৰে এনেকৈ গৈছোঁ আৰু ইয়াত বৰশী পাইছে গাইছ ৰাস্তা কৰিছোঁ গাইজ বহুত আহিলোঁ এতিয়া অলপমান জিৰণি লৈ লওঁ তাৰপিছত আৰু যাম আগলৈ গাইজ বহুত বেছি ভাগৰ লাগি গ'ল বহুত দিনৰ মূৰত ইমান চাইকেল চলালোঁ গাইজ আজি ক'বলৈ এতিয়া 6 কিলোমিটাৰমান আহিলোঁ আৰু 10 কিলোমিটাৰমান বাকী আছে অহা যোৱা ক'বলৈ গ'লে 32 কিলোমিটাৰ হ'ব গাইজ কিমান বা সময় লাগে আৰু এতিয়া বাজিছে 4টা বাজিল এতিয়া গাইজ এতিয়া আমি অলপমান জিৰণি লৈ লওঁ তাৰপিছত আকৌ লগ পাম আপোনালোকক আগত 4 ভিতৰত গাইজ আমি এনেকৈ এতিয়া ভঙা ৰাস্তাই এনেকৈ গৈছোঁ দেখিবলৈ পাইছোঁ জংঘলৰ মাজে মাজে গাইজ পুৰা ভয়ানক ৰাস্তা ক'বলৈ গ'লে গাইজ এনেকৈ আমি ডিমুলৈ দুয়োফালে বিশাল ডাঙৰ ডাঙৰ দুখন পথাৰ আছে আৰু মাজতে এনেকুৱা এটা ভঙা ৰাস্তা গাইজ চব এই পথাৰবোৰত এতিয়া পেক ৰুবলৈ হাল মাৰি থোৱা হৈছে কেইদিনমান পিছত চাগে ৰুব পেক আৰু গাইজ এনেকৈ আমি গৈছোঁ পুৰা পেট্ৰল মাৰি মাৰি সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে গাইজ জংঘলৰ মাজে মাজে এনেকুৱা ভঙা ৰাস্তা আহি কিবা কৰি দেখিছোঁ আগৰ এটা ভাল ৰাস্তা আছে গাইজ এইটো ৰাস্তা আগৰ ভাল ৰাস্তাটোৱে এনেকৈ আমি যাব লাগিব দিবলৈকে গাইজ আহিলোঁ চাগে কিমান কিলোমিটাৰ আহিম হিচাপে নাই কিমান পেট্ৰল মাৰি গাইজ চাই লওঁ কিমান মই গৈ চাওঁ এইখিনি পাই ধুনীয়াকৈ পাই গ'লোঁ আমাৰ নেশ্যনেল গাইজ এতিয়া পাই গ'লোঁ এখন ব্ৰিজ বম ব্ৰিজ গাইজ উঠাব পাৰোঁ নি আৰু নাজানো চাইকেল উঠাই দিবলৈ চেষ্টা কৰিম আৰু গাইজ পুৰা জোৰ লগা কাৰণ हिम्मत नहीं मार भी है जोर नहीं जो ना है बहुत दिन गाइस नुआई में उठाবলৈ ৰাখি ললো গাইস এখন ব্ৰিজ পাৰ হৈ আহিলো আৰু এখন ব্ৰিজ আছে আগত দেখিলো পাইছা আছে এখন পুৰা উঠাই দিম পুৰা জুচত গৈছো গাইছিলা ফুল জোচ খাই দূৰে আমাৰ গাড়ী कौन सा दो वो ये बालची है भाई अरे भाई सेंट्रल अरे भाई अबे हमने की कैसे रे जोर लगा कर গাইস বহুত দূৰ সাইকেল চলাই চলাই আহিলো আৰু কিবা আকৌ ব্ৰিজখন উঠাই অলপমান ইয়াত জিৰণি ললো গাইস পুৰা বহুত বেছি গৰম লাগিছে গাইস পানী চানি অনা নাই যদি আগত পাওঁ পানী চানি ওপৰৰ পৰা খাই ল'ম আৰু ধুনীয়া নেচাৰেল প্ৰকৃতিৰ মাজত অলপমান জিৰণি ললো বহুত বেছি ভাল লাগিল গাইস আৰু আমি এনেকৈ চাইকেল ৰাইডবোৰ আপোনালোকৰ ওচৰত আগবঢ়াই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিবা গাইস ভিডিঅ'টো অলপমান লং হ'ব পাৰে কিন্তু আপোনালোকে আৰু ভিডিঅ'ত লাইক কৰিবা শ্বেয়াৰ কৰিবা এতিয়া আমি অলপ সময় জিৰণি লৈ ডাইৰেক্টলি যাম আমি ডিমুলৈকে ডিমুত কি যদি কিবা আধুনিক বস্তু কিবা দেখুৱাবলগীয়া আছে দেখুৱাবলৈ চেষ্টা কৰিম নতুবা ডাইৰেক্টলি আমি এনেকৈ গুচি আহিম আৰু চাই থাকিব শেষলৈকে দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা কিছু গাইছ আমি আহি পাই গ'লোঁ আমি এইখন হৈছে কানেকুচি গাইছ দেখিবলৈ পাইছে ইফালে গ'লে পায় কণিহা আৰু ইফালে গ'লে পায় কত্তাখাত কিবা কিবি যাব পাৰি গাইছ আমি চিধা গৈছোঁ চিধা গৈ পাম আমি ডিমু কিছু যাতনাত কেঁকুৰিতে আছো এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছো গুণগুণনি শুনিছো খিলখিল ইমান বাৰ্থডে সেটিং হ'ল আৰু চিট চিং গৈছে না গাইছ চিট টিট চিঙি পুৰা বৰবাদ আমাৰ চাওক গাইছ
গাইজ চাওক এই ৰঙিয়াৰ পৰা ডিমলৈকে আহোঁতে আমাৰ চাইকেলৰ চিট গোটেই খুলি পৰি গ'ল মাটিত এই চাইকেল ধৰ চিট খুলি গাইজ মাটিত পৰি গ'ল চিট দি গ'ল গাইজ চিটটো ক'ব লাগে এতিয়া মোবাইল ধৰ নৰতা পৰি গাইজ কিবা চাইকেল ভাল কৰিলোঁ চাইকেল ভাল হৈ গ'ল এতিয়া আৰু দেখিবলৈ কি চাইকেল চলাবলৈ গ'ল সিফালে গাইজ মোৰ চাইকেল মই তুলি লৈ ল'লোঁ মোৰ লগ ভাইমন কি বুলি কৈছোঁ একা বোলে তুলি ল'লে তুলি লোৱাৰ পিছত এতিয়া যাব লাগে আমি ঘৰৰ ফালে গাইজ আগৰ ফালে নাযাওঁ আৰু আমি আৰু এইখন দেখিবলৈ বহুত ধুনীয়া এখন পথাৰ গাইজ চাওকচোন কিমান ধুনীয়াকৈ খেতি কৰি ৰখা হৈছে গাইজ এতিয়া কিছুমানে কঠীয়া ৰুই আছে আৰু কিছুমান বাকী আছে বুলি দেখিবলৈ কিমান ধুনীয়া পৰিৱেশ গাইজ চ' বিউটিফুল মমেণ্ট গাইজ আৰু এতিয়া আমাৰ জাৰ্ণি এতিয়া ঘৰলৈ যাবলৈ গাইজ নেক্সট ব্লগত আমি ধৰা হ'ল বেলেগ বেলেগ ঠাই গ'লে ডাইৰেক্ট ঠাইলৈকে যাম আমি চাইকেল লাগিল গোটেইখিনি ৰিপেয়াৰিং কৰি আনিম চিট লৈ আহ চিট লৈ যায় চিটটো লৈ আহ ৰখাই যা চিট লৈ আহ সাইকেল ধরে মাঝো গাইজ আমি এনেকৈ গৈ আছোঁ এতিয়া ঘৰলৈ গাইজ আজি বহুত দূৰ ঘূৰিলোঁ আৰু তেনেকৈ আমি গৈ আছোঁ ঘৰলৈকে উভতি আৰু আজি ভিডিঅ'টো আপোনালোকে সকলোকে চাই দিব আৰু অলপ যিটো পাৰোঁ দেখুৱাই দিব গৈ থাকিম গাইজ আমি ডিমুলৈ গৈছিলোঁ কিন্তু হঠাৎ আমাৰ কিবা এটা হৈ গ'ল হৈ যোৱাৰ কাৰণে আমি ডিমুলৈ নগ'লোঁ কাৰণে গুচি পাই উভতি আহিলোঁ ঘৰলৈকে গাইজ এনেকৈ আমি ঘৰলৈকে গৈ আছোঁ আৰু ৰাস্তাই চেফটি কৰি এনেকৈ আমি সোমাই আহিলোঁ আৰু গৈ আছোঁ এতিয়া আমি নেশ্যনেল হাইৱে গৈ আছোঁ গাইজ